নমস্কাৰ বন্ধু বান্ধৱীসকল, লেটেষ্ট খবৰ আজি ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আমাৰ টেটৰ বন্ধু বান্ধৱী যিসকলে এপ্লাই কৰিছিল ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছে। এই লিষ্টখনৰ বিষয়ে কিছু কথা, কেনেকৈ লিষ্টখন চাব। ঠিক আছে, বলক তেন্তে আজি কথা পাতি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধু বান্ধৱীসকল, আপুনি যিটো ব্ৰাউজাৰ ইউজ কৰি ভাল পায় বা মোবাইলত আপুনি যিটো ব্ৰাউজাৰ ইউজ কৰে সেইটো ব্যৱহাৰ কৰিব। মই ক্ৰম ইউজ কৰোঁ, গতিকে তাতে অ'পেন কৰিছোঁ। এইদৰে অ'পেন হ'ব। গুগলত গৈ টাইপ কৰিব DE আছাম আৰু লগে লগে এনেকৈ ওলাব। আপুনি প্ৰথম যিটো লিংক পায় ফাৰ্ষ্ট প্ৰভিজনেল চিলেক্ট লিষ্ট, তাত ক্লিক কৰক। এনেকৈ আহিব, ৱেবছাইটটো খোল খাব, মেইন ৱেবছাইটটো। এয়া চাওক, প্ৰথমতে আহিছে সকলোবিলাক ডিষ্ট্ৰিক্টৰ নাম। আপুনি ইয়াৰে যিকোনো এখন ডিষ্ট্ৰিক্ট, আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি বা আপুনি য'ত এপ্লাই কৰিছিল সেই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি চাব পাৰে। মই বঙাইগাঁও ক্লিক কৰিছোঁ। এয়া ক্লিক কৰাৰ লগে লগে ডাউনলোড হ'ল আৰু এয়া অ'পেন হ'ল লিষ্টখন। এয়া চাওক, সকলোৰে নামবিলাক ওলাই পৰিল। এপ্লিকেশ্যন নাম্বাৰ, কেণ্ডিডেট নেম, জেণ্ডাৰ, কেটেগৰী, পাৰ্চেণ্ট সকলোখিনি আছে, টেট ৰোল নাম্বাৰ। এইদৰে আপুনি মোবাইলতে নিজৰ ঘৰতে লিষ্টখন চাব পাৰিব। লকডাউন যদিও বাহিৰলৈ ওলাই যোৱাৰ কোনো প্ৰয়োজন নাই, গতিকে মোবাইলতে চাওক। বন্ধুসকল, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ। জয় অসম।